এয়া ৰুটি বনাইছে এতিয়া খাই চাওঁচোন। বহুত ভাল লাগিছে, কাৰণ আটাৰ লগত নিমখ মিহলি কৰি সানি এয়া বনাইছোঁ। আপোনালোকৰ আটা বনাবলৈ হ'লে, ৰুটি বনাবলৈ হ'লে নিমখ সানি দিব। নিমখ সানিলে খাই বেছি ভাল লাগে। আৰু চাহকণ পিয়ৰ গৰু গাখীৰে বনোৱা চাহ, গাখীৰ চাহৰ লগত পুৰি ৰুটি মজা লাগে খাই। আৰু কেনেকুৱা লাগিলে ক'ব। ভিডিঅ'টোত ভালকৈ দেখুৱাব নোৱাৰিলোঁ, কিন্তু অকণমানকৈ ষ্টেপ বাই ষ্টেপ কৰি দেখুৱালোঁ আপোনালোকক ভিডিঅ'টোত। আৰু অকলে ভিডিঅ'টো বনালোঁ, গতিকে ধৰিবলৈ প্ৰব্লেম হয় মোবাইলটো। গতিকে ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ নতুন ৰাণী লাইফষ্টাইল চেনেলটোলৈ। আজিলৈ আহোঁ, বাই বাই।